হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ মই সুমি আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ ফাৰ্নিচাৰ দোকানলৈ আৰু কিয় আহিছোঁ জানেনে আপোনালোকক এটা ভাল খবৰ দিব আছে মানে মোৰ বিয়া আৰু বিয়াৰ কাৰণে মই ফাৰ্নিচাৰ চাব আহিছোঁ আৰু আমাৰ ওচৰতে সৰ্থেবাৰীত হয় আৰু ইয়াত আহিছোঁ আৰু কেনেকুৱা লাগে আজি চাইহে যাম আজি গোটেইখিনি চাই একেলগে যদি ভাল লাগে আৰু অৰ্ডাৰ দি থৈ যাম আৰু চাবচোন ভিডিঅ'টো আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত খুৰাজনৰ লগত কথা পাতি আছোঁ আমি আচলতে ইয়াত আহিয়ে গম পাইছোঁ ইয়াতে ভাল নালাগিবৰ কাৰণে একো বস্তুৱে নাই চবখিনিয়ে ভাল লাগে বহুত ধুনীয়া ধুনীয়া বস্তু কালেকশ্যন ৰাখিছে আৰু আমি চাই আছোঁ একেলগে আজি অৰ্ডাৰটো দি থৈ যাম বস্তুবিলাক দেখি এনেকুৱা লাগে যেন প্ৰতিটো বস্তুৱে লৈ ল'ম এনেকুৱা লাগে বহুত বেছি ভাল লাগিছে চবখিনি আৰু এইবিলাক চাওকচোন চফাবিলাক ইমান ধুনীয়াকৈ মানে কৰিছে আৰু এইখন বিচনা আৰু এনেকৈ আছে গোটেইখিনি বস্তু সজাই থোৱা আছে আচলতে দোকানখন ইয়াৰ আগত আছিল মানে এই দোকান ঘৰটোৰ আগৰ পিনে অকণমান ঠাই আছিল সেইখিনিত আছিল কিন্তু ৰাস্তাটো মানে বহল হোৱাৰ কাৰণে দোকানখন ইয়াত নতুনকৈ শিফ্ট কৰিছে বস্তুবিলাক তেনেকৈ সজোৱা হোৱাই নাই বহুত বস্তু আনিব আছে আৰু আমি এনেকৈ চাই আছোঁ বস্তুবিলাক কোনখন ভাল লাগে আৰু মোৰ এইখন বেছি ভাল লাগিছে মাজৰখন এইখন খুবেই ভাল লাগিছে এইখনে ল'ম চাগে মই আৰু এনেকৈ চাই আছোঁ আৰু কোনখন ভাল লাগে কেনেকুৱা দেখুৱাই আছোঁ আপোনালোককো তাহাঁতে কথা পাতি আছে ইয়াতে বহুত ধুনীয়া ধুনীয়া মানে মাল আছে আৰু বহুত ভাল ফিনিচিং আপোনালোকে আহিব পাৰে আৰু ক'ত আছে খুৰাই কৈ দিব এই দোকানখনৰ অনাৰজনে আৰু বলক কথা পাতোঁ সুধি লওঁ এয়া খুৰা আমি দোকানত আহিছোঁ ফাৰ্নিচাৰ চাই আছোঁ আৰু সৰ্থেবাৰীত আছে দোকানখন আৰু খুৰাই লোকেশ্যনটো কৈ দিব সৰ্থেবাৰীৰ কোনখিনিত আছে খুৰা কওকচোন হয় আমাৰ সৰ্থেবাৰী গমুৰা বুলি কয় ঠাইখিনি ৰাস্তাৰ ওচৰতে আপোনালোকে ধৰক যি আইটেমৰ যি মাল লাগে একেবাৰে বিয়াৰ মাল আপুনি 50,000 টকাৰ পৰা 2-3 লাখ 5 লাখলৈকে পাই যাব আৰু মোৰ ইয়াত আপুনি কাঠটো গেৰাণ্টি পাব কাঠৰ ক্ষেত্ৰত আপুনি ফুল গেৰাণ্টি পাব আৰু ইয়াত মোৰ বনা বস্তু নহয় মোৰ গোটেই বস্তু হৈছে কোচবিহাৰৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব সেই অৰ্ডাৰ মতে মই আপোনালোকৰ ডিজাইন যি ডিজাইনে দিব সেই ডিজাইনতে মই কাম কৰি দিব পাৰিম আৰু কাঠৰ ওপৰত ফুল বিশ্বাস ৰাখিব আপোনালোকে সেইটো মই সেইটোৱে আচলতে লাগে কাঠৰটো ডিজাইনটোতো নিজৰ হয় আপোনালোকৰ গোটেই মালবিলাক মোৰ এটা ঠাইত যিদিনা য'ত যাব তাৰপিছত মই আকৌ তাত মই নেক্সট দুটা অৰ্ডাৰ পাম সেইটো মোৰ কাম আৰু কথাৰ ওপৰত সেইটো বিশ্বাস আছে আৰু ভাল লাগিল মানে গৰীব মানুহখিনি আহিব পাৰে গৰীব মানুহখিনি ধৰক মানে কি গৰীব বুলি ক'লে মই সেনেকৈ মানে কোৱা নাই যিটো আৰু মানে কম ৰেঞ্জত বিচাৰে 30,000 টকাটো এখন লোৱাৰ পালেং লৈ যদি চফা তফা নিব পাৰে সেনেকুৱা এটা মই সেট মিলাই দিব পাৰোঁ 50,000 টকাটো পাৰোঁ যাতে কম বাজেটত আৰু চলি যাব হয় আৰু আৰু ব্যৱস্থা কৰি দিব যিবিলাকে তেনেকৈ বিচাৰে আৰু সেইটোৱে ঠিকে আছে আপোনালোকৰ সহায় সহযোগিতা মই আশা কৰিছোঁ আপোনালোক আহক আহিলে গম পাব গতিকে দোকানখনৰ নামটো কৈ দিয়কচোন দোকানখন মোৰ কিষাণ ফাৰ্নিচাৰ ইয়াত মই দোকানখন অলপ নতুন কৰি বনাই আছোঁ নতুনকৈ বনাই আছে ইয়াত নতুনকৈ আগতে বেলেগত আছে মানে ইয়াতে আছিল কাষতে এইটো বেলেগ ৰুমত চিফ্ট হ'ল ৰাস্তাটো ডাঙৰ হোৱাৰ কাৰণে মই বনালোঁ আৰু খুব কম দিনৰ ভিতৰত আকৌ মালবিলাক সোমাব এতিয়া বিয়াৰ চিজন বিয়াৰে মাল মই পাই আছোঁ আৰু মোৰ লগত কথা পাতি থকা ভণ্টিজনীৰ গোটেই মালখিনি মই একেবাৰে যিমান পাৰোঁ কম বুলিয়ে নহয় কোৱালিটি কম ৰেট গোটেইখিনি দিম আৰু ডিজাইন তেওঁৰ নিজা ডিজাইন এইটো মোৰ ভাল লাগিছে তেওঁৰ ডিজাইনত মই কাম কৰি দিব পাৰিম বুলি আশা ৰাখিছোঁ থেংক ইউ খুৰা ভাল লাগিল আপোনালোকে আহিব ইয়াত আৰু খুৰা সহায় সহযোগিতা কৰিব আৰু সকলোৱে আৰু আমাৰো বহুত ভাল লাগিছে বস্তুখিনি ফিনিচিং বহুত বেছি ভাল আৰু কাঠ একদম গেৰাণ্টি আছে আৰু কাঠ চেগুন চেগুনৰ চব চেগুনে কোচবিহাৰৰ পৰা আহে খুৰাই কৈছে গোটেইখিনি কথা আৰু বহুত বেছি ভাল লাগিছে আমাৰ বস্তুবিলাক চাই আছোঁ লাষ্টত যেতিয়া আমি ল'ম বস্তুখিনি তেতিয়া আপোনালোকক দেখুৱাই থাকিম আৰু তলতো মানে খুৰাৰ ইয়াত নতুনকৈ এইটো ৰুম নতুনকৈ চিফ্ট হ'ল আজি 4 দিনমান হ'ল আৰু ইয়াতে আছে আগৰ ৰুমটো ইয়াতে তলত দেখাম মই আপোনালোকক যোৱাৰ সময়ত চাই থাকিব ভিডিঅ'টো কাষতে দোকানখন আপোনালোকৰ কোনো অসুবিধা নহয় ইয়াত চাওক এইটো হৈছে আমাৰ সৰ্থেবাৰীৰ পৰা অহা ৰাস্তা তাৰ পৰা আমি আহি এই ৰাস্তাৰ কাষতে কিষাণ এণ্টাৰপ্ৰাইজ কিষাণ ফাৰ্নিচাৰ এয়া চাওক
খুব ধুনীয়া ইয়াতে ডিজাইন আছে। মই এইখন বিচনা অৰ্ডাৰ দিলোঁ, কিন্তু মোৰ মাজত ইয়াতে অকণমান কুচন থাকিব বিচনাখনত। খুব ভাল লাগিছে। ছেম এইখনৰ নিচিনাই বহুত বেছি ভাল লাগিছে বিচনাখন মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। বস্তুখিনি মই এনেকৈ চাই আছোঁ। এইটো হৈছে আগতে পুৰণা ৰুমটো আছিল, এতিয়া তাত চিফ্ট হ'ল নতুনকৈ, আৰু বহুত ভাল লাগিছে। এই পালেংখন চাওকচোন, খুব হেভি পালেংখন। এইটো অৰ্ডাৰ আছে বেলেগৰ। এইখন ৰাস্তাৰ সন্মুখত, সেইফালে আপোনাৰ টিহু যাব পাৰি, এইটো ৰাস্তা দি টিহু যাব পাৰি। এয়া নতুন ৰুমটো এইটো, ইয়াতে চব ষ্টক হয়। মানে ৰাস্তাটো বলা হ'বতো অকণমান, মানে ডাঙৰ হ'ব ৰাস্তাটো ডাঙৰ হোৱাৰ কাৰণে এইখিনি ভাঙা যাব, সেইকাৰণে নতুনকৈ ইয়াত বনাইছে। ইয়াতো ষ্টক আছে, চাওক। এইবিলাক ষ্টক আছে, যেনেকুৱা বস্তু লাগে আপোনালোকে তেনেকুৱা ইয়াত পাব। আহিব সকলোৱে, খুব ধুনীয়া। আৰু ওচৰতে হ'লে ভাল, আমাৰো ভাল। আমি যি যি বস্তু অৰ্ডাৰ দিলোঁ এইবিলাকৰ পুৰা এখন লিষ্ট বনালে, আৰু লিষ্ট বনাই আমাকো দিব লিষ্টখন, আৰু ধুনীয়াকৈ বস্তুখিনি লিখি ৰাখিছে। আৰু ভাল লাগিলে, আৰু খুৰাৰ কথা বতৰাবোৰ খুবেই ভাল, বহুতেই বেছি ভাল লাগিছে। আৰু যেতিয়া মানে আহোঁ আৰু কাঠৰ বস্তু ল'বলৈ ইয়ালৈকে আহিম। আৰু এই আলনাখন চাওকচোন, ইমান ধুনীয়াকৈ ডিজাইন কৰিছে। এখন ছিংগুল বেড হয়, বক্স নাই, চিম্পুল। এইবিলাক অৰ্ডাৰ আছে আপোনাৰ, ডিচেম্বৰত অৰ্ডাৰ আছে, আৰু আছে মাল আহিব, আৰু অহাকালি মানে আৰু মাল আহিব। কালি এইটো চাওক, মোৰ এইটো পচন্দ হৈছে। এইটো কেনেকুৱা লাগিছে জনাব দেই। দৰ্জাৰো আপোনালোকে কালেকশ্যন পাব। এইবিলাক দৰ্জা খুব ধুনীয়া দৰ্জা, ইয়াত দৰ্জাও আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আপোনালোকক লাগিলে আহিব ইয়ালৈ। অকল যে ফাৰ্নিচাৰ পাব সেইটো নহয়, দৰ্জা বাকী যি যি কাঠৰ মাল আপোনালোকক লাগে অৰ্ডাৰ কৰিব, আৰু ইয়াৰ পৰা ধুনীয়া ধুনীয়া মাল লৈ যাব। এয়া এইবিলাক চেয়াৰ, মেট্ৰেছৰ এইটো ডেমো হয়। মন্দিৰ মই মোৰ বিয়াৰ বজাৰ কৰিবলৈ কিবা কিবি এনে কৰা হৈছে, সৰু সুৰা কাপোৰ কানি, চেণ্ডেল পাতি এইবিলাক বজাৰ কৰিছোঁ। কিন্তু ফাৰ্নিচাৰ যিহেতু অকণমান আগতে অৰ্ডাৰ কৰিব লাগে, সেইকাৰণে আহিলোঁ আজি, আৰু ইয়াত অৰ্ডাৰ কৰিলোঁ। আৰু খুৰাই খুব ধুনীয়া মাল দিব কৈছে মোক, বহুত ধুনীয়া বস্তু দিব, কাঠখিনিৰ পূৰা গেৰাণ্টি আছে, আৰু ডিজাইনখিনি মোৰ, আৰু তেনেকৈ দিলোঁ। আৰু আপোনালোকক লাষ্টত দেখুৱাম, যেতিয়া মই ঘৰত নিম, বা যেতিয়া মানে মালখিনি পূৰা সম্পূৰ্ণ ৰেডি হ'ব, তেতিয়া আপোনালোকক দেখুৱাম মই। ঠিক আছে, আৰু খুবেই ভাল লাগিল। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু খুৰাৰ দোকানখনক আহিব সকলোৱে, যিবিলাকৰ সুবিধা হয়, ওচৰে পাঁজৰে আছে, আহিব। আৰু খুৰাক সহযোগ কৰিব। খুৰা খুব ভাল, কথা বতৰা বহুত বেছি ভাল লাগিছে। আহিছোঁ আমি। ঠিক আছে ফ্ৰেণ্ডছ, তেনেহ'লে আজিলৈ বাই বাই।